হেল্ল' এভৰিৱান, মই বনাবলৈ লৈছোঁ মুৰ্গী মাংস। মুৰ্গী মাংসখিনি ধুই ল'লোঁ। ধুই লৈ এতিয়া নিমখ হালধি মিঠাতেল দি গোটেইখিনি সানি অলপ দেৰিৰ কাৰণে ঢাকি ৰাখিম। তাৰপিছতে মই দুটা পিঁয়াজ কুটি ল'লোঁ সৰু সৰুকৈ, আদা পাত লৈছোঁ, জালুক, ইলাচি, লং, ডালচেনি, শুকান জলকীয়া, তেজপাত আৰু নহৰু লৈছোঁ। নহৰু মই এটা খুন্দা মাৰিহে লৈছোঁ। তাৰপাছতে তেল গৰম হোৱাত এইফালে দিলোঁ পিঁয়াজ আৰু লং, ইলাচি, দালচেনিখিনি গোটেইখিনি দি এতিয়া মাংসখিনি ভাজি ল'ম। মাংসখিনি ভাজি হোৱাত আলুখিনি দি দিলোঁ। আলু দি লৰাই অলপ দেৰি পিছতে পানী দি সিজিবলৈ দিলোঁ।